बोला बोला भारत माता की बोला बोला भारत माता की हेलो गाइज गुड मर्निंग वेलकम टू माय यूट्यूब चैनल এতিয়া আমি যাম ৰঙিয়াত যাম মানে অলপ বজাৰ কৰিলে হ'ব আজি আমি বলবম যাম গধূলি 4টা বজাত যাবি 4টা বজাত আমি পিছবেলাকে 4টা বজাত যাম তাৰ কাৰণে অলপমান ড্ৰেছ লাগে ন কমলা কালাৰৰ অলপ স্পৰ্টিং আৰু হাত পেন এটা কিনিলে হ'ব আৰু চুলিকেইডাল অলপ কাটি হ'ব বলবমত যাম যাতে এতিয়া যাওঁ নেকি বলক চুলি কাটি ল'লোঁ কাটি লৈ পেলাই এতিয়া আমি কাপোৰ কিনিব যাই আছোঁ এয়া ৰবীন্দ্ৰই পূৰা গাড়ী চাড়ী চলাই আছে এতিয়া ড্ৰেছটো কিনি লওঁ গাইছ এতিয়া ঘৰত যাই আছোঁ ঘৰ পামেই আৰু বেছি দূৰ নাই আৰু মানে এইটো ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আছিল লৈ ল'লোঁ ৰঙিয়াতে আৰু অলপ এই কাপোৰ চাপোৰ লৈ ল'লোঁ আপোনালোকক দেখুৱাটো নহ'ল আৰু কিনো দেখুৱাম কাপোৰ কিনিছোঁ এতিয়া আমি ডাইৰেক্ট 5টা বজাত লগ পাম আপোনালোকক বলক গাইজ এতিয়া বাজিল 4:30 এতিয়া আমি পুৰা ওলাই মিলি ৰেডি পুৰা এই আমাৰ জিতু আমিতো পুৰা বলবমত যাম গাইজ বলবম পুৰা ড্ৰেছ কৰিছোঁ কেনে লাগিছে ক'ব এইবাৰ মানে ফাৰ্ষ্ট টাইম যাম মানে বলবমত আগতে যাই পোৱা নাই এক্সপিৰিয়েঞ্চটো আপোনালোকক জনাম বাৰু আৰু আপোনালোকক কিমান পাৰোঁ দেখুৱাম যিমান পাৰোঁ সিমান দেখুৱাম পুৰা একদম মানে পুৰা ধামাকা হ'ব যাই আছে এতিয়া আমি মানে ৰবীন্দ্ৰহঁতৰ ঘৰত তাকে যাম তাতে চাইকেল থ'ম আৰু মানে টেম্পু এখন মাতছি তাতে পুৰা একদম চবে 15জনমান আছে তাতে পুৰা একদম হাল্লা কৰি যাম আৰু চাই থাকিব এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া আমি পুৰা যাই আছোঁ যাই আছোঁ আমি পুৰা একদম কেনে লাগছি এতিয়া পুৰা যাই আছোঁ বলে বলে ভাৰত মাতা কি বলে বলে ভাৰত মাতা কি গাইছ আহি আমি গোপেশ্বৰ মন্দিৰ আহি পালোঁ ইয়াত বোলে সোমাব লাগে এতিয়া আমি পুৰা গোপেশ্বৰ মন্দিৰত সোমাম মন্দিৰত সোমালোঁ ইয়াত অলপমান চাকি বন্তি লগাই দিওঁ ধূপ-ধূনা লগাই দিওঁ দি পেলাই আমি পুৰা যাত্ৰা আৰম্ভ কৰিম চাওক কি ধুনীয়া পৰিৱেশ ভৰি দিলি নেকি এতিয়া মই ভৰিখন অলপ ধুই লওঁ এইটো পুখুৰী কি ধুনীয়া এইফালে ভিতৰৰ ফালে এনেকুৱা কিবা ক'ব নেকি নকওঁ একো নকয় ইয়াত ধূপ চুপ অলপ লগাই দিলোঁ এতিয়া আমি বশিষ্ঠলৈ যাই আছোঁ বশিষ্ঠৰ পৰা আমি যাম হেৰিলৈ শুক্লেশ্বৰ ঘাটলৈ এয়া আমাৰ বশিষ্ঠৰ পুৰা একদম ৰাজা এয়া চব হাঁহটো কিন্তু মোৰ তামাম ভয় লাগে ৰাজা পুৰা খেদে না
গাইছ আহি বৰাগাঁও পালোঁ। যাম নাচাগে যাম কিমান যাম এতিয়া গম নাপাওঁ আৰু কোনদিনা পাওঁ গাড়ীৰ কিমান যাম চাওকচোন একবাৰ গাড়ীৰ কি ক'ব বৰাগাঁও পালোঁ কিন্তু বহুত জামত ফাঁচি আছোঁ আৰু বহুত দেৰি নাই আৰু আধা ঘণ্টামান লাগিব আৰু গাড়ী যাম দেখা পাইতো মই 1 ঘণ্টামান লাগব যেন লাগছোঁ চাওঁ যাই থাকোঁ কিমান পাৰোঁ এইটো দেখছি না এইটো হ'ল বালাজী মন্দিৰ বশিষ্ঠত যোৱা ৰাস্তা কাষতে গাইজ ফাইনেলি আমি পাই গ'লোঁ গাড়ী যামৰ কাৰণে মানে বহুত টাইম লাগি গৈছে এতিয়া পূৰা একদম খোজকাঢ়ি মানে পূৰা যাই আছোঁ ভাই কিমান যাব লাগিব বহুত লাগিব ন মই মানে আহি পোৱা নাই না দিয়ক যাই থাকোঁ পৰঠা খাই লওঁ অলপ তামাম খাই লওঁ খাই লৈ পেলাই নিজৰাত যাম আৰু পাই গ'লোঁ বশিষ্ঠ মন্দিৰ এয়া চাওক বশিষ্ঠ গেট এয়া মানুহ হাজাৰ হাজাৰ মানুহ কিমান মানুহ আহিছে চাওক একবাৰ এইটো হ'ল নিজৰা ইয়াত গা পা ধুই ধূপ ধূনা লগাই শিৱলিংগ বনাই পানী তুলি যাত্ৰা আৰম্ভ কৰে আমি পুৰা গা চা ধুই ল'লোঁ এয়া নিজৰাত এতিয়া পানী চানী তুলি ল'লোঁ ভৱিষ্যত আছোঁ আমি শুক্লক লাগি যাম লাগাও ধুবলৈ বহুতখিনি এতিয়া যাই আছোঁ খোজকাঢ়ি 5 কিলোমিটাৰমান আহিলোঁ আৰু 15-20 কিলোমিটাৰমান বাকী আছে আৰু 25 কিলোমিটাৰমান হ'ব টোটেল 30 কিলোমিটাৰমান হ'ব না হ'ব এতিয়া টাইম কিমান হৈছে এতিয়া টাইম নাই কিমান টাইম হ'ল এতিয়া টাইমটো গম নাপাম মানে এটা 15 হ'ল চাগে মোটামুটি 2 ঘণ্টা 3 ঘণ্টামান লাগিব এয়া আমি পানী লৈছোঁ এইটো শিৱলিংগত ঢালিব লাগিব শুক্লেশ্বৰত এইটো পানী ভৰি একদম অৱস্থা বেয়া হৈ গৈছে খালী ভৰি খোজকাঢ়ি চলা অৱস্থা একদম বেয়া হৈ গৈছে এনেকৈয়ে আমি গুৱাহাটীৰ মাজে মাজে খোজকাঢ়ি আছোঁ পূৰা একদম পুৰাপুৰি 2 ঘণ্টাত আমি পুৰা গণেশ ঘূৰি পাই গ'লে ভৰিৰ অৱস্থা মানে একদম কাম নকৰা হৈ গৈছে অৱস্থা একদম বেয়া হৈ গৈছে এই ভৰি খোজকাঢ়িব নোৱাৰা হৈ গৈছে একদম অৱস্থা বেয়া হৈ গৈছে একদম ভৰি হৈ গৈছে এনেই আজি প্ৰায় 3.5 ঘণ্টাৰ মূৰত পাই গ'লোঁ এতিয়া আমি শুক্লেশ্বৰৰ মন্দিৰত যাবলৈ লাইন ধৰি আছোঁ আমি আহি 1 ঘণ্টা বেছি হৈ গ'ল এতিয়া আমি পুৰা লাইন ধৰি আছোঁ আৰু মোটামুটি গুগল মেপত চালোঁ 20 মিনিট লাগিব আৰু 20 মিনিটমান লাগিব মানে লাইনটো লাহে লাহে যাই আছে ন সেইকাৰণে বহুত টাইম লাগি আছে পাই গ'লোঁ ফাইনেলি শুক্লেশ্বৰ ঘাট এতিয়া টাইম হ'ল 4:10 এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম শুক্লেশ্বৰ মন্দিৰৰ ভিতৰত শিৱলিংগত আমি অনা পানীখিনি ঢালিম আৰু গাইছ আমি পুৰা একদম আহিলোঁ মন্দিৰৰ পৰা যিয়ে নহওক বহুত ভাল লাগছি কেনে লাগছি মন্দিৰত আহি কেনে লাগছি ভাই মজা কেনে লাগছি ধুনীয়া ভাল লাগে মজা লাগছি আৰু এইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু যদি ভাল লাগে ন লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব আৰু বৰষুণত পুৰা একদম বান্দাত জিকাই দিছোঁ মানে একদম